ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। মানুহ সকলোৱে নিজৰ হোম টুৰ দেখুৱাই, মই মোৰ বাৰী বস্তিৰ আপোনালোকৰ টুৰ দেখুৱাই আছোঁ। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আৰম্ভ কৰিছোঁ ভিডিঅ'টো একেবাৰে আমাৰ ঘৰৰ পিছফালৰ পৰা। এইফালে চাওক, এইবিলাক খেতি পথাৰ এমাহ আগতেই সোণালী হৈ আছিলে আৰু এতিয়া ধান চপোৱাৰ পিছত খালী হৈ পৰিছে। দুদিন পিছত হৈ পৰিব আকৌ হালধীয়া, কাৰণ সকলোৱে সৰিয়হ খেতি কৰিছে এই পথাৰৰ এইফালে। কম দিনৰ ভিতৰতে গজালি মেলি উঠিব। এইফালে চাওক, ইয়াতে আমাৰো খেতিৰ মাটি আছে। এই ইয়াতে আমাৰ সৰিয়হ খেতি কৰিছে। আৰু এইফালে আছে এইখন আমাৰ এইফালে বাকাৰা বুলিয়ে কয় ইয়াতে। আৰু তাৰ সেইফালে মূৰৰ ফালে আছে এটা পুখুৰী, বিভিন্ন ধৰণৰ বনৰীয়া মাছ আমি ইয়াৰ পৰা খাবলৈ পাওঁ। শ'ল, মাগুৰ, কাৱৈ আদি বিভিন্ন ধৰণৰ পুঠি, বনৰীয়া মাছ ইয়াৰ পৰাই আমি খাবলৈ পাওঁ। বস্তিৰ ইফালে আছে এইখন এখন বাকাৰা বুলিয়ে কয় আমাৰ ইফালে দৰং ডিষ্ট্ৰিক্টত, গতিকে আপোনালোকৰ ফালে বা কি কয় এনেকুৱা খালী ঠাইত। এয়া চাওক, ডাঙৰ ডাঙৰ গছ আছিলে ইয়াতে, গছ দুটামান কটা হৈছিলে, যিহেতু সেইখিনি খালী হৈ পৰিল। আকৌ কেইডালমান গছ ৰুই দিব লাগিব ইয়াতে। ব'লক আমি ঘৰৰ ফালে যাওঁগৈ এতিয়া। চ' বস্তিৰ ভিতৰৰ ফালে সোমাই আহিলে ইয়াতে পাব এইটো পুখুৰী, যিটোৰ পৰা আমি বছৰি প্ৰায় মাছ খাওঁ। আমাৰ বছৰটোৰ খাবৰ জোখাৰে মাছ উৎপাদন হয় এই পুখুৰীটোত। আৰু এইফালে সোমাই আহিব পাৰি। এয়া বস্তিৰ ভিতৰৰ ফালে আহিছোঁ আৰু ইয়াতে বেঞ্চ চকী থৈ দিয়াই থাকে। আমি প্ৰায়ে ইয়াতে বহি সময় কটাওঁ। এয়া চাওক আমাৰ পুখুৰী পাৰৰ দৃশ্য, বহুত মনোমোহা পৰিৱেশ। গৰমৰ দিনত ইয়াতে বহি থাকোঁ আমি। কি সুন্দৰ পৰিৱেশ। পুখুৰী পাৰত এইবোৰ সেউজ গছ ৰুই দিছোঁ। এয়া চাওক, এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখুৱাই লৈ আহোঁগৈ ব'লক। এইখন হৈছে আমাৰ মিনি কাজিৰঙা। বাঘ সিংহ নাথাকিলেও ইয়াতে থাকিব আপোনাৰ সাপ, নেউল, কেৰ্কেটুৱা, এইবিলাক কেৰ্কেটুৱা নেউলৰ বাসস্থান। এইবিলাক বাঁহ আছে ইয়াতে, বেলেগ একো নাই। বিশেষকৈ অহা নপৰে ইয়ালৈকে, কেতিয়াবা বাঁহৰ কাম লাগিলে, বাঁহ লাগিলেহে আমি আহোঁ। আৰু এইফালে চাওক, এইটো পুখুৰী, এয়া হেজ গছ। এই গছপুলিটো মই আনিছিলোঁ নাৰ্চাৰীৰ পৰা, কৈছিলে অশোক, কিন্তু কি হয় আপোনালোকে ধৰিব পাৰিছে নেকি চাওকচোন বাৰু। এইফালে এই হেজ গছডাল ডাঙৰ হৈ গৈছে আৰু ভিতৰত চাওক এইটো কি। আৰু ভিতৰৰ ফালে আহিলে এইটো আমাৰ শাকনি বাৰী, বিভিন্ন ধৰণৰ শাক পাচলি হৈছে ইয়াতে। মূলা, ধনিয়া, ইয়াতে নতুনকৈ কিবা গুটি সিঁচিছে, এতিয়ালৈকে গজালি মেলা নাই। আহক গৈ ইফালে কৰ্দৈ গছ, গোটেইবোৰ কেৰ্কেটুৱাই খাই শেষ কৰি দিলে, নাপালোঁ আমি খাবলৈকে। আৰু এইফালে ঘৰলৈ অহা ৰাস্তা, গোটেইবোৰ গছ ৰুই দিছোঁ মই। ফুলৰ গছ। চ' ফ্ৰেণ্ডছ, যিহেতু মই প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি খুবেই ভাল পাওঁ, মোৰ ঘৰৰ সেই বস্তিটো মই তেনেদৰে সজাই লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। চ' চেষ্টা কৰিম আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াবলৈকে। থেংক ইউ।